হে গাইজ স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। তো আজিৰ ভিডিঅ'টো ক'তো নাযাওঁ, আজি আমাৰ ঘৰটোৱে দেখাম, মানে ঘৰটো কি আছে কেনেকুৱা। তো ঘৰটো চোৱাৰ আগতে প্ৰথমে চাৰিওফালটো চাই লওঁ। চাৰিওফালৰ কথা আহিলে ৰাস্তাটো চাব পাৰে, ইফালে এইটো ৰাস্তা চিধা আহি পাব এনেকৈ গাঁও ঢেকীয়াবাৰী চিধা এনেকৈ আহি সোমাই পেলাই ইফালে পাব আমাৰ এইটো ঘৰ। এইটো হৈছে আমাৰ ঘৰ আৰু ইফালে আছে এখন সৰু চাই বাগান, কিবা কিবি লাও চাও এল'ভেৰা আৰু কিবা কিবি দি আছে। আৰু ইফালে গোটেইখন পাহাৰ বহুত ডাঙৰ ডাঙৰ। ইফালে একদম পেহীহঁতৰ ঘৰ আছে, ইফালে খুৰীহঁতৰ ঘৰ, আৰু এইখন মোৰ KTM 390 আৰু এইগিলা হাঁহ চাহ থাকে বাৰু আমাৰ ঘৰত। আৰু ইফালে সৰু এটা ঘৰ আছে, বৰষুণ দিলে কাপোৰ মেলি দিয়া হয়, এনে মানুহ বহা ঠাই, তো বৰষুণ দিলে কাপোৰ মেলি দিয়া হয়। তো এইটো আছিল আমাৰ চাৰিওফালটো, ইফালে পাহাৰ, ইফালৰ পৰা এনেকৈ সোমাই আহিব পাৰিব আহিলে। তো ব'লক এতিয়া ঘৰটো আৰম্ভ কৰি ইফালৰ পৰা। তো প্ৰথমে আহি এইটো পাব আপোনালোকে ষ্ট'ৰ ৰুম, ইয়াতে কিবা কিবি থোৱা হয়। এইফালে ভাঙা চাইকেল, মোৰ আগৰ চাইকেলখন ইয়াতে থোৱা আছে। আৰু এয়া হৈছে মেচিন, মানে পোৱালি ফুকা মেচিন, এয়া এইবোৰ আছে ইয়াতে, তাৰ চাৰ কিবা কিবি। আৰু ইফালৰ পৰা আৰম্ভ হয় আমাৰ ঘৰটো। পৰ্দাখন গুচাই দিলে তো এইটোৱে হ'ল আমাৰ ঘৰ। লাইটটো জ্বলাই, তো এইটো হৈছে আমাৰ ঘৰ, দৰ্জাৰ ঘৰ, কম দামী ঘৰ। চাৰিও চাইডে পৰ্দা দি আছে যাতে বতাহ নাহে বা বৰষুণৰ বতাহ মাৰিলে নাহে। ইফালে এইটো শ্ব'কেছটো আছে বিশেষ, আৰু এইটো ৰুমত ইয়াতে মানুহ চানুহ বহা হয়। ইফালে চকী, সেইফালে ইয়াতে মানুহ চানুহ বহা হয়। বাকী এখন ডাঙৰ বিচনা আৰু বিশেষ একো নাই এইটো ৰুমত। নেক্সট এইটো ৰুমত ইফালে আছে মোৰ পঢ়া টেবুলখন, এতিয়া যিহেতু পঢ়া নাই তো কিবা কিবি হৈ আছে। এইটো বক্স সৰু সুৰা গান শুনো এনে। আৰু আনফালে আছে গিলা ঘড়ী, ইফালে আংলাখন লেতেৰা হৈ থাকে যিখন, ইফালে এই দুখন আমাৰ বিচনা। আৰু ইফালে আছে এইটো পাকঘৰটো, পাকঘৰটোত বিশেষ একো নাই বাৰু। তো এইটো হ'ল পাকঘৰ, লেতেৰা চেতেৰা হৈছে। আৰু আনফালে সিফালৰ দৰ্জাখন দি আহি, মানে যিখন ইফালে এটা ৰাস্তা আছিল, তো মানে ইফালৰ দৰ্জা দি এণ্ট্ৰি কৰি ইফালে ওলাই যোৱা ৰাস্তা। ইফালে এইটো ওলাই যোৱা ৰাস্তা হয়। আৰু ইফালে বিশেষ একো নাই। ইফালে এখন ফাৰ্ম আছে, ইফালে আগতে এতিয়া বতাহ চৰাই আছিল, এতিয়া বিশেষ আৰু একো নাই। সেয়াই আৰু ইফালে এইখিনি ডাঙৰ চোতালখন। তো বাছ এইটোৱে সৰু সুৰা ঘৰ আছিলে আমাৰ। পকী ঘৰ নহয়, তলফালে ঘৰ, মাটিৰ ঘৰ, বঢ়িয়া। তো এই আছিল আজিৰ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত নিশ্চয় ক'ৰবাত যাম, ঠাই এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাম চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানটা সময় মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। আজিলৈ বাই বাই।